নমস্কাৰ ৰন্থলি গহনাৰ ইউটিউব চেনেলটো আপোনাক সকলোকে স্বাগতম। মই স্বপন বনিয়া। আজি কাৰখানাত নাই, আজি অলপমান শ্বৰুমলৈ আহিলোঁ। কেতিয়াবা শ্বৰুমো অকণ চাই দিওঁ। চ' কেইটামান গহনা আছে, গহনাকেইটা আপোনালোকক দেখাব ধৰিছোঁ। আৰু যদি আপোনালোকক যদি গহনাকেইটা ভাল লাগে তেতিয়াহ'লে হোৱাটছআপত স্ক্ৰীনশ্বট দিব আৰু বুকিং কৰিবলৈ মোক হোৱাটছআপতে মেছেজ কৰিব পাৰিব কেনেকৈ আপোনালোকে বুকিং কৰিব লাগে। চ' মই গহনাকেইটা দেখাই যাওঁ, বেছি দেৰি নকৰোঁ। পিয়ৰ পাটখনৰ হয়, এয়া এইটো খেনপতা ডিজাইন। তোমাৰ প্ৰাইচবোৰ হোৱাটছআপত আপোনালোকে দি দিব পাৰিব। মই প্ৰাইচবোৰ অপেনলি কৰিবলৈ কোনো অসুবিধা হয়। চ' এইটো জাপি, এটা বিগ চাইজ জাপি ছেট, আৰু এইটো এটা জোনবিৰি ছেট। বেছি দীঘলে নকৰোঁ ভিডিঅ'টো। আৰু এইটো জোনবিৰি ছেট, আৰু ইয়াতে এটা দুবদুবি ছেট, নৰ্মেল চাইজ। এইটো ষ্টেণ্ডাৰ্ড চাইজ। আপোনালোকক লাগিলে মোৰ হোৱাটছআপ নাম্বাৰত মেছেজ কৰিব পাৰিব। আৰু এইটো নৰ্মেল চাইজৰ জাপি হয়। মানে বেছিভাগ ৰেডতে কৰিছোঁ, কাৰণ অসমীয়া গহনাটো সাধাৰণতে ৰঙাতে ভাল লাগে। গতিকে বেলেগ বেলেগ কালাৰটো আপোনালোকে ল'ব পাৰিব। আপোনালোকে হোৱাটছএপত অৰ্ডাৰসমূহ কৰিবলৈ কেনেকৈ কৰিব লাগে মোক মেছেজ কৰিব। আৰু এইটো ৰাউণ্ড গলপতা, লগতে এটা লটকন ছেট আছে ৰেডত। এইবোৰ ৰেড, গ্ৰীণ, ব্লু, ব্লেক, 4টা কালাৰত আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু এটা এইটো ডিজাইন পাট গলপতা, আগতে আপোনালোকে দেখিছে, কিন্তু পাট গলপতা ডিজাইনটো এইবাৰ অকণমান গাঁথনিত মানে অকণ সালসলনি আনিছোঁ। এইটো জেনেৰেলি এটা ৰিং চিষ্টেম কৰি পেলাই আমি আগতে কৰোঁ, কিন্তু এইবাৰ কৰিছোঁ দুইফালৰ পৰা এনেকৈ বল দি পেলাই। চ' এইটো প্ৰথম গাঁথনি ষ্টাইলটো চেঞ্জ কৰিছোঁ মই। আৰু যদি কেতিয়াবা আপোনালোকক লাগে মোক হোৱাটছআপ নম্বৰত স্ক্ৰীনশ্বট দি পেলাই দামবোৰ জানিব পাৰিব আৰু অৰ্ডাৰ কৰিব পাৰিব। এইটো সকলোৰে ফেভাৰেট হৈ আছে লুকাপাৰা, আৰু কৰোঁতেও বহুত সময় লাগে। আমি অৰ্ডাৰ লওঁতেও বহুত সময় ল'ব লগা হয়। লুকাপাৰাটো এভেইলেবল নাথাকে, কাৰণ ইয়াৰ মাঠি কাম কৰিব লাগে, বহুতখিনি সময় লাগে। তলত এটা সৰু খেনপতা ছেট আছে, আৰু কাষতে এটা পাট গলপতাৰ ওপৰত মণিমালা। চ' আপোনালোকক লাগিলে মোক হোৱাটছআপ নম্বৰত স্ক্ৰীনশ্বট দি পেলাই দামবোৰ জানিব পাৰিব আৰু অৰ্ডাৰ কৰিব পাৰিব। আৰু ইয়াত আছে যিটো আমাৰ বৰপেটাৰ ফালে কৰা হয়, ষ্টনৰ ছেট, চিলভাৰ বেছ, এইবোৰ ষ্টন দিয়া। আৰু মোৰ পৰা ল'লে ফাৰ্ষ্ট পলিচটো ফ্ৰী অফ কষ্ট আছে। এইটো এটা পখিলা ডিজাইন দি পেলাই কৰিছোঁ। দোকানখন যিহেতু সৰু, গতিকে ইমানখিনি গহনা ৰখোৱাটো মানে পচিবল নহয়। চ' আপোনালোকক লাগিলে যিকোনো ধৰণৰ ডিজাইন আপোনালোকক লাগিলে মোৰ হোৱাটছআপ নম্বৰত মেছেজ কৰিব পাৰিব। আৰু এইটো হৈছে ৰাউণ্ড শ্বেপত অকণ ৰেড ষ্টন দি পেলাই কৰিলে, অলপ লতা ডিজাইন দি পেলাই, খুবেই ভাল লাগিব। আৰু লগতে এটা চিম্পল ষ্টন ছেট, আৰু এইটো অকণ আগৰ পুৰণা ডিজাইনৰ পৰা অকণমান কালেক্ট কৰিছোঁ। গতিকে আপোনালোকক যদি লাগে এইটো ল'ব পাৰিব, বুকিং কৰিব পাৰিব। এইখিনি বৰ্তমান গহনা আছে, আৰু ওপৰতো আছে অলপমান মীনা কৰা যিবোৰ গলপতা হয়। এইবোৰ আপোনালোকক লাগিলে মোৰ হোৱাটছআপ নম্বৰত মেছেজ কৰিব আৰু দামবোৰ জানিব পাৰিব, লগতে বুকিং কৰিব পাৰিব। আমি অসমৰ লগতে অসমৰ বাহিৰলৈও আমি DTDC কুৰিয়াৰ কৰি দিওঁ, শ্বিপিং আমি ফ্ৰী দিওঁ। চ' লাগিলে আপোনালোকে গহনাসমূহ অৰ্ডাৰ কৰিব পাৰিব। ঠিক আছে। আৰু ইয়াত অকণ খাৰু আছিল, খাৰু কালেকশ্যনটো দেখাই দিওঁ। বৰ্তমান এইখিনি আছে, আপোনালোকক যদি লাগে মোক মেছেজ কৰিব। আৰু লগতে কাষতে ইয়াত থুৰীয়া আছে, থুৰীয়াবোৰো ৰখাইছোঁ ব্লেক, ব্লু, ৰেডত। চ' যিখিনি পাৰিছোঁ ৰখাইছোঁ। আৰু আপোনালোকক যদি লাগে মোৰ হোৱাটছআপ নম্বৰত মেছেজ কৰিব। আৰু নতুন গহনাৰ আপডেটবোৰ পাবৰ কাৰণে আপোনালোকে মোৰ ৰন্থলি গহনাৰ যিটো ইউটিউব চেনেল, এপাক ছাবস্ক্ৰাইব কৰিব। আৰু বিশেষকৈ মই শ্বৰুমৰ পৰা খুব কম ভিডিঅ' বনাওঁ, কাৰখানাৰ পৰা বনাওঁ। গতিকে কেতিয়াবা কাটচিত আহোঁ, অলপ স্পেচিয়েল কিছুমান ক্লাইণ্ট আহে। চ' আজিৰ ভিডিঅ' ইমানেই। গতিকে নতুন গহনাৰ আপডেটসমূহ পাবলৈ আপোনালোকে মোৰ ৰন্থলি গহনাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।